আমি ৰাতিপুৱা 5:30মান বজাত দবকা বাইপাছ হৈ হৰ্ণবিল ফেষ্টিভেললৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। নাগালেণ্ড সোমোৱাৰ আগত এই গেটখন পাই আমি অলপ ৰখি ফটো উঠিলোঁ। এনেই ভিৰ থাকেনে নাই নাজানো, কিন্তু সেইদিনা বহুত মানুহ আছিল। হয়তো চব ফেষ্টিভেল চাবলৈ আহিছিল। কহিমা পাৰ হৈ কিছু দূৰ আহি আমি এই হেৰিটেজ ভিলেজৰ গেটখন পালোঁ। তাতো বহুত ট্ৰেফিক জাম লাগি আছিল। তাৰ পৰা অলপ আগুৱাই আহি আমি এই জেগাখিনিত হোমষ্টে এটা ল'লোঁ। চাৰিওফালে পাহাৰেৰে আৱৰি থকা জেগাখিনি সঁচাই বহুত ধুনীয়া আছিল। ওখ ওখ পাহাৰবোৰ চাই থাকিব মন যায়। আৰু এয়া হ'ল আমি থকা হোমষ্টেটোৰ পিছফালৰ গাঁওখন। অলপ আগত থকা বগা ৰঙৰ ঘৰটোৱে আছিল আমাৰ হোমষ্টে। গাঁওখনৰ এই সৰু সৰু গলিবোৰেৰে খোজকাঢ়ি ভাল লাগিছিল। ৰাতিপুৱা ফেষ্টিভেলত বেলেগ বেলেগ ট্ৰাইবৰ মানুহবিলাকে এনেকৈয়ে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ওলাই আহে। নাগালেণ্ডত প্ৰধানকৈ 17টা ট্ৰাইব আছে। সকলোৱে এনেদৰে ড্ৰেছ পিন্ধি আহি ফেষ্টিভেলটোৰ কাৰণে বনোৱা ষ্টেডিয়ামটোত পাৰফৰ্ম কৰে। ট্ৰেডিশ্যনেল সাজ পোছাকেৰে তেওঁলোকক দেখিবলৈ ধুনীয়া লাগিছিল। আৰু এনেদৰেই তেওঁলোকে ষ্টেডিয়ামটোত তেওঁলোকৰ জনগোষ্ঠীৰ গান গাই নৃত্য পৰিৱেশন কৰে। চাৰিওফালে মানুহেৰে ভৰি থকা ষ্টেডিয়ামটো দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগে। এনেকুৱা ডাঙৰ গছৰ টুকুৰা কিছুমান বাদ্যযন্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। তেওঁলোকৰ লগত ময়ো অলপ বজাই চালোঁ। এনেকুৱা বহুত দোকানত তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ, খোৱা বস্তু বেছি থাকে। এই ৱৰ্ল্ড ৱাৰ মিউজিয়ামটো ফেষ্টিভেল হৈ থকা ষ্টেডিয়ামটোৰ কাষতে আছে। তাতো আমি গ'লোঁ। লগতে সেই ঠাইখিনিত কাপোৰৰ দোকান, ফটোৰ দোকান এইবোৰো আছে। ৰাতিৰ পৰিৱেশটোৰ বেলেগ ভাল লগা এটা আছে। চাৰিওফালে লাইটবোৰ জ্বলাই দিয়াৰ পিছত ৰাতিপুৱা দেখা জেগাখিনিয়ে নতুন যেন লাগে। ষ্টেডিয়ামটোত ৰাতিও বিভিন্ন গান ডেন্সৰ প্ৰগ্ৰাম হৈ থাকে। ষ্টেডিয়ামটোৰ পৰা ওপৰলৈ গ'লে এনেকুৱা ট্ৰেডিশ্যনেল ঘৰবোৰ দেখিবলৈ পোৱা যায়। তাৰ চাৰিওফালে মানুহবোৰে বিভিন্ন ধৰণৰ খাদ্যবোৰ খাই থকা, জুই পুৱাই থকা দেখিবলৈ পোৱা যায়। তাৰে এটা ঘৰত সোমাই তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন সা-সঁজুলিবোৰ দেখিবলৈ পালোঁ। তাৰপিছত বন্দুক ফুটোৱা এক্টিভিটিটো কৰি চালোঁ। হৰ্ণবিল ফেষ্টিভেলটো 1 পৰা 10 ডিচেম্বৰলৈ হৈছিল। গতিকে এইখিনি সময়ত নাগালেণ্ডত বহুত ঠাণ্ডা পৰে। ৰাতি টেম্পাৰেচাৰ 7-8 ডিগ্ৰীমান হয়গৈ। তেওঁলোকে নিজৰ ঘৰত বনোৱা এলকহলবোৰ এনেকৈয়ে বিভিন্ন দোকানত ফেষ্টিভেলটোত বেছি থকা দেখিবলৈ পোৱা যায়। ফেষ্টিভেলৰ জেগাখিনি ইমান ডাঙৰ যে গোটেইখিনি ঘূৰি শেষ কৰিবলৈ বহুত সময় লাগে। শেষত বিভিন্ন ট্ৰাইবৰ মানুহৰ লগত দুখনমান ফটো উঠি স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ।